হাই হেল্ল' আজি গুৱাহাটীৰ ওচৰতে থকা কিছুমান জেগা দেখাম য'ত নেকি আপোনালোক গৈ পোৱা নাই মানে ওচৰতে যিহেতু মেঘালয় আছে আজি তাত যাম তাৰে কিছুমান জেগা এক্সপ্ল'ৰ কৰিম আজি সানডে হয় যিহেতু সানডে ৰাইড এটা আৰু লেফ্ট সাইডে এইখনে মই থকা কলেজখন হয় ইয়াৰ কেম্পাছতে মই থাকোঁ হোষ্টেলত কি ইয়াৰ পৰা মেঘালয় বেছি দূৰ নহয় 3-4 কিলোমিটাৰ গ'লে আমি মেঘালয় বৰ্ডাৰত সোমাই যাম তাৰ পৰা অলপমান ভিতৰত যাম জেগাবিলাক আপোনালোকক দেখাম তাতে আজি সানডে হয় আৰু প্ৰতিটো সানডে মই অলপমান ওলাই যাওঁ সানডে ৰাইডত আজি অহা দেৰিয়ে হ'ল এনেতো ৰাতিপুৱাই ওলাই যাওঁ আজি অলপমান কাম থকাৰ কাৰণে এতিয়াতো আপোনাৰ 3টা বাজিলে 3টা বজাত ওলাইছোঁ একো নাই ওচৰতে হয় যিহেতু টাইম মেনেজ হৈ যাব ৰাস্তাটো বেয়া যদিও মানে শ্বৰ্টকাট হয় সেইকাৰণে এফালে গুচি আহিছোঁ গাড়ী আহিব নোৱাৰি এফালে কাৰণ এফালে গেটটো বন্ধ থাকে সেই দলংখনৰ অৱস্থাটো ভাল নহয় কাৰণে বাইক ধুনীয়াকৈ আহিব পাৰি ইয়াতে চাগে বিয়া আছে আৰু জেগাৰ অসুবিধাৰ কাৰণে চাগে এই ৰাস্তাতে পেণ্ডেল তৰি দিছে এইডোখৰ গণেশ নগৰ কয় আমি যদি এইফালে লেফ্ট চাইডে যাওঁ এতিয়া বশিষ্ঠ চাৰিআলি পামগৈ আৰু এতিয়া এইফালেদি গ'লে আমি মেঘালয় পাম এইখন আপোনাৰ দেওবৰীয়া বজাৰ হয় দেওবাৰে এখন ইয়াত বজাৰ বহে আৰু মেঘালয় মানুহবিলাকে ইয়াত বস্তু বিকিব আহে শুকান মাছ ইয়াত বহুত ওলায় যদি কেতিয়াবা আপোনালোকে ল'ব বিচাৰে ইয়ালৈ আহিব পাৰে এতিয়া আমি মেঘালয় সোমাই গ'লোঁ এইখিনি মেঘালয় হয় এইটো ৰাস্তাইদি গৈ USTMত ওলাই এইফালে আকৌ খানাপাৰা হৈ ঘূৰি আহিব পাৰি ৰাস্তা এফালে ধুনীয়া হয় পুৰা ধুনীয়া বনাই থোৱা আছে এইটো চাইডে তলত গোটেই গুৱাহাটীখন দেখা পায় গুৱাহাটী মানে কি আৰু খানাপাৰা বশিষ্ঠ এইবিলাক গোটেইখন ইয়াৰ পৰা দেখা পায় আৰু এইফালে আপোনালোকে দেখা পাইছে ফ্ৰেমত কেনেকুৱা আহি আছে বা টাৰ্ণিং কেইটা চালি আছিলে টাৰ্ণিং হয় এখন মেঘালয় বাছ চাওক বহুত পুৰণা বাছ হয় চকা কি ডবল আৰু এইখনত মিউজিক চিষ্টেমটো বহুত ধুনীয়া লগাই ৰাখিছে গুৱাহাটীৰ পৰা এইখনেই বাছ শ্বিলং যায় আহক কেতিয়াবা যদি এনেকৈ ওলাই আহিব মন যায় বোলে শ্বিলং চেৰাপুঞ্জী নগৈ বোলে গুৱাহাটীৰ ওচৰতে ক'ৰবাত ফুৰি আহোঁ তেতিয়া আপোনালোকে এইফালে আহিব পাৰে আৰু গুৱাহাটীৰ চিটিৰ ভিতৰততো বহুত গৰম হয়
আৰু এইফালে যেতিয়া ওলাই আহিব মানে পৰিৱেশটো ঠাণ্ডা হয় আৰু বতাহটোও ধুনীয়া হয়, যিহেতু গছ গছনি বেছিকৈ আছে প্লাছ জেগাটো গোটেইটো পাহাৰীয়া হয়। এইটো আপ, এইডোখৰ আকৌ তললে পুৰা ডাউন। এইটো ৰাস্তাত আহিলে মানে সেই বাইক চলাই গৈয়ে থাকিব মন যায়। আৰু এইডোখৰ মোৰ বেছি ধুনীয়া লাগে, কাৰণ এইডোখৰতে মাজতে মানে কেতিয়াবা ছিজন লৈ ইয়াতে ফুল ফুলি থাকে ছাইডত। খালি বৰষুণৰ ছিজনত অলপমান প্ৰব্লেম হয়, কাৰণ ইয়াত আপোনাৰ পাহাৰ খহিয়ে কিছুমান জেগাত। এইডোখৰ নংস্পুং কয়। এয়া বাচ্ছাবিলাকে খেলি আছে। সৰুতে এনেকৈ চকা খেলিছিলোঁ, আৰু আজিকালিতো ল'ৰাবিলাকক চকা খেলা দেখাই নাযায়। আজি এই মেঘালয় বুলিহে দেখা পালোঁ। অসমততো আজিকালি চববিলাক ল'ৰা সেই ভিডিঅ' গেম, মোবাইলত কিবা কিবি কৰা সেইবিলাকতে বিজি থাকে। আপোনাৰ এই পাহাৰটোৰ ওপৰতে এখন ৰিজৰ্ট আছে, নাগা কিটচেন ৰিজৰ্ট। ইয়াত বনাই থাকোঁতে আহিছিলোঁ, বহুত ধুনীয়াকৈ বনাইছে। এদিন আপোনালোকক আহি দেখাম ৰিজৰ্টখন কেনেকুৱা হয়। ইয়াৰ পৰা ভিউ পইণ্টটো বহুত ধুনীয়া, এইফালে ভিউ পইণ্টটো দেখা পোৱা যায়। পাহাৰৰ ওপৰত ফিচাৰী হয়। ইয়াতে কেতিয়াবা আহিলে বৰশী বাই থকা দেখোঁ, আজি দেখা পোৱা নাই। এইটোৱে ফিচাৰী চাওক, পাহাৰৰ ওপৰত কেতিয়াবা ফিচাৰী দেখিছে? এয়া চাই লওক। এইফালে ওপৰত যে দেখা পাইছে, এইবিলাক ড্ৰেগন ফ্ৰুটছৰ গছ হয়, ইয়াতে খেতি কৰে। এইবিলাক দেখিছে নহয়, ডাৰ্ক গ্ৰীণ কালাৰৰ গছপাতবিলাক, এইবিলাক ৰাবাৰ গছ হয়। ইয়াৰ ভিতৰত মানে বহুত ধুনীয়া লাগে গৈ, কাৰণ ৰ'দৰ পোহৰ নপৰে, সেইকাৰণে গৰম দিনত পূৰা ঠাণ্ডা হৈ থাকে। আমি আৰু বেছি দূৰ নাযাওঁ চাগে, ইয়াৰ পৰা অলপমান যাম। এইটো চাওক, ভিউটো চাওক, কি চালিয়া লাগি আছে। আমি এতিয়া এই হিলটোতে যাম, অলপ টাইম তাতে ৰখিম। বাইক নিব পৰা নাযাব তাৰলৈকে, ইয়াতে এতিয়া বাইক ৰাখিব লাগিব। আমি আহোঁতে এইটো ৰাস্তা দিয়ে আহিছিলোঁ, ইয়াতে বাইকটো ৰখালোঁ, আৰু এইফালেদি এতিয়া যাব লাগিব ভিউটোলৈ। ধুনীয়া ধুনীয়া তামোল গছ ৰুইছে নতুনকৈ, দেখি ধুনীয়া লাগি আছে। আৰু বাকী আপোনালোকে ভিউটো হ'ল এইটো চাওক, কি ধুনীয়া ভিউ।
এইটো ৰাস্তাইদি আমি আহিছিলোঁ একদম এইফালৰ পৰা এনেকৈ আহিছোঁ সেইটো এটা ডাঙৰ হিল ইয়াতে গৈ বহিব পাৰিব যি কৰে কিবা কিবি লৈ আনিলে আপোনালোকে খোৱা বোৱা কৰিব পাৰিব ইয়াতে এটা ইমান এটা আগত ভিউ লৈ আৰু বাকী এইফালে এটা ঘৰ চাওক এই ঘৰৰ মালিক যোন হয় এই ৰাতিপুৱা শুই উঠি মানে এটা আল্টিমেট ভিউ দেখিব পায় বাকী এইবিলাক তামোল গছ নতুনকৈ লগাইছে আৰু এইখন যে দূৰত যে দেখিছে ডাৰ্ক গ্ৰীণ কালাৰ এইখন আপোনাৰ ৰাবাৰ বাগান হয় এইবিলাক বাহিৰত ৰাবাৰ মেলি থোৱা আছে তাতেই ৰাবাৰবিলাক বনায় বাকী তাৰ কাৰণে আমি যাব হ'লে আমি এইফালেদি এনেকৈ ৰাস্তা আছে যাব লাগিব গৈ দেখাম বাৰু এইফালেদি মই তলৰ পৰা ওপৰলৈ উঠি আহিছোঁ ওপৰৰ পৰা মই আপোনালোকক ভিউটো দেখাম ওপৰৰ পৰা আৰু ধুনীয়া লাগি আছে ভিউটো সেইটো চাওক কিমান এটা ধুনীয়া ভিউ আমি অহা ৰাস্তাটো হ'ল এইটো এইবিলাক ৰবাৰ গছ হয় আৰু এইবিলাক হ'ল ৰাবাৰ এইবিলাক শুকাই ৰাখিছে ধুনীয়াকৈ এইটো মানে ৰবাৰ গছৰ আঠাটো হয় সেই আঠাটোৰ পৰা এনেকৈ বনায় আৰু ইয়াৰ পৰা আমি যিমানবিলাক ৰাবাৰৰ বস্তু ইউজ কৰোঁ চববিলাক ইয়াৰ পৰাই বনাই হয় গাড়ীৰ টায়াৰ হওক বাইক টায়াৰ বা যিকোনো ৰাবাৰৰ বস্তু এইবিলাকৰ পৰাই তৈয়াৰ কৰা হয় বাকী আমি এইটো ৰাস্তাইদি আহিছিলোঁ এইটো ৰাস্তাইদি আহি আমি এইফালেদি আহিছিলোঁ এইডোখৰেদি আহিছিলোঁ গুৱাহাটীৰ পৰা 10-15 কিলোমিটাৰমান আহিলে এইটো প্লেচ পাব যদি বোলে ওচৰতে ভাবে যে আজি ছানডে হয় বা ওচৰতে ফুৰি আহোঁ মেঘালয়ৰ শ্বিলং চেৰাপুঞ্জী এইবিলাক জেগাত নগৈ তেতিয়া আপোনালোকে ইয়াতেই আহি ধুনীয়াকৈ দিনটো থাকি মেলি যাব পাৰে বাকী আমি আৰু ওলাই দিম অলপ পাছতে আমি সেই আঁতৰত থকা ঘৰটোলৈকে গৈছিলোঁ এতিয়া আমি ওলাই দিওঁ আৰু বহুত টাইম বহিলোঁ বাকী এতিয়া ওপৰলৈ উঠোঁতেহে ফাটিছে জেগা ধুনীয়া এইটো ইয়াত ঘৰ বনাই ৰাখিছে যদিও কোনো মানুহ নাই আৰু বেক চাইডে এটা বেলকনি আছে তাৰ পৰা এই ভিউটো কিমান এটা ধুনীয়া লাগিব আপোনালোকে ভাবি চাওকচোন এইটো ৰাস্তা সেইটো এটা ৰাস্তা এইফালে এখন ৰবাৰ বাগান পাহাৰ চালিয়া লাগিব বাকী আমি ইয়াৰ পৰা ওলাই দিলোঁ আপোনালোক যদি আহিব বিচাৰে ইয়াত আহিব পাৰে গুৱাহাটী চিটিৰ পৰা আপোনাৰ 10-15 কিলোমিটাৰ হ'ব আৰু বাকী যদি আজি ভিডিঅ'টো চাই ভাল লাগিল তেন্তে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব বাকী এইটো মোৰ 3rd নম্বৰ মট'ব্লগ হয় কিমান কি ইমপ্ৰুভ কৰিব পাৰিছোঁ নাজানো আৰু যদি কিবা আপোনালোকৰ ফালৰ পৰা জনাবলগীয়া আছে যে কোনটো বস্তু কেনেধৰণে কি কৰি দেখাব লাগে আপোনালোকে জনাব পাৰে কমেণ্টত বাকী আজিলৈ বাই বাই টাটা